নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে চাগে? আশা কৰোঁ সকলোৱে ভালেই। তো মোৰো ভালেই বৰ্তমান। তো এটি বিশেষ কাৰণত আজি আহিছোঁ, বহুত দিনৰ মূৰত আহিছোঁ, যিহেতু কিছুমান সমস্যাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ। গতিকে পুনৰ আজি মই আকৌ উপস্থিত হৈছোঁ। ভিডিঅ'টো আপোনালোকে চাই পৰম উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। তো শেষলৈকে চাব, তেতিয়াহে গম পাব কি কাৰণত মই আজি ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। তো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে গম পাব। আৰু মই ভাবিছোঁ যে সকলোৰে বাবে ভিডিঅ'টো পৰম উপকৃত হ'ব। তো আপোনালোকে এইটো চিনি পাইছে চাগে, নিশ্চয় আপোনালোকে এইটো ধৰিব পাৰিছে কি হয় বা কি অৱগত, সকলোৱে অৱগত আছে। তথাপি মই কৈ দিছোঁ, এইটো হ'ল আমাৰ ইয়াত আমি বনপিঠা বুলি জানো বা পিঠাগুটি বুলি জানো। আমাৰ ইয়াত বনপিঠা বুলি জানো, পিঠা বুলি জানো। যিহেতু পিঠাৰ নিচিনাই ইয়াত যিটো আমি বৰা চাউলে খুন্দি মেলি যিটো পিঠা উলিওৱা হয়, পিঠা কৰা হয়, সেই পিঠাটোৰ নিচিনা আঠা আঠা লাগি থকা, সেইকাৰণে আমি বনপিঠা বা পিঠাগুটি বুলি কওঁ। ইয়াৰ উপকাৰিতা সকলোৱে জানে যে কিডনী বিকল বা কিডনীৰ সমস্যা আদি বা আপোনালোকে ইয়াৰ ভিডিঅ' আগতো পাইছে। তথাপিও মই যদি আপোনালোকে আৰু জানিব বিচাৰে তেতিয়াহ'লে মই কৈছোঁ, ইয়াৰ উপকাৰিতা বহুত আছে। তো ইয়াৰ যি প্ৰেছাৰটো নৰ্মেল কৰি ৰাখে, লগতে এইটো খালে কিডনী ভালে থাকে বুলি কয়। আৰু কিডনীৰ কাৰণে পৰম উপকৃত কৰিব ই। আৰু ইয়াৰ পৰা আমি আগৰ ভিডিঅ' কিছুমান পাইছোঁ যে ইয়াৰ পৰাই কিডনী যাৰ বিকল হৈছে বা কিডনী ষ্ট'ন হৈছে আদি ইত্যাদিবিলাক কিডনীৰ সমস্যাৰ বিষয়ে আমি পাইছিলোঁ। ইয়াৰ গুটিটোৱেদি ঔষধ তৈয়াৰ কৰা হয়। আৰু মেইন কথা হ'ল এইটো যে আমাৰ জেনেৰেশ্যনৰ বা এতিয়া জেনেৰেশ্যনৰ ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় কি হয়, কি কৰে, এইটোনো কি হয় বা কিহৰ লগত খায়, কি খায় বা কেনেকৈ খায়। এইটো আমাৰ জেনেৰেশ্যনৰ যিবিলাক এতিয়া ল'ৰা ছোৱালী আছে, তেওঁলোকে হয়তো ইয়াৰ বিষয়ে নাজানে বা এইটোৰ নাম কি নাজানে। ইয়াৰ বৈজ্ঞানিক নাম মই নাজানো বাৰু, তথাপিও মই কিন্তু আমাৰ ফালে বনপিঠা বুলি কয়। আপোনালোকে এই বনপিঠাটোৰ হয়তো বহুতেই নাম শুনা নাই চাগে, কিন্তু এইটো পিঠাগুটি বা বনপিঠা বুলি কয়। আমাৰ ফালে বনপিঠা বুলি কয়। মই যিহেতু বহুত ভিডিঅ' চাই গম পালোঁ যে এই বনপিঠাটোৰ যথেষ্ট গুণাগুণ আছে। গতিকে মই ইয়াৰ গুটিবিলাক সংৰক্ষণ কৰিছোঁ, আৰু গুটিবিলাক সংৰক্ষণ কৰি মই ইয়াৰ পৰা পুলি উলিয়াম বুলি ভাবিছোঁ। আৰু কোনোবাই যদি গুটি যদি বিচাৰে মই দিবলৈ প্ৰস্তুত আছোঁ। ইয়াৰ পৰা মই পুলি তৈয়াৰ কৰিম বুলি ভাবিছোঁ। যিহেতু বহুত ফল মূলৰ গছ নাইকিয়া হৈ গৈছে, আমি এইবিলাক সংৰক্ষণ কৰিব লাগিব। আজিৰ জেনেৰেশ্যনে পনিয়ল কি বস্তু হয় সেইটো চিনি নাপায়, বনপিঠা কি হয় সেইটো চিনি নাপায়, বা হেলচ বুলি এজোপা গছ আছে আমাৰ গাঁৱলীয়া ভাষাৰ, বৰ হেলচ, সৰু হেলচ বুলি কয়, কিন্তু সেইবিলাকো চিনি নাপায়। গতিকে সেইবিলাক আমি ফল মূলবিলাক সংৰক্ষণ কৰিব লাগে, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। গতিকে আমি এইবিলাক সংৰক্ষণ কৰিব লাগে। মই ভাবিছোঁ ইয়াৰ পৰা বীজ তৈয়াৰ কৰি ইয়াৰ পৰা পুলি উলিয়াই মই মোৰ বাৰীত লগাম বুলি ভাবিছোঁ। গতিকে আপোনালোকেও যদি ক'ৰবাত পায় এইবিলাক সংৰক্ষণ কৰিব ফল মূলবিলাক। মোৰ ঘৰত পনিয়ল গছ বহুত আছে, কিন্তু পনিয়ল মানে ফলটো দিয়া নাই। কি কাৰণে নাই দিয়া মই ক'ব নাজানো, কিন্তু আমাৰ ঘৰত পনিয়ল গছ বহুত আছে, কিন্তু ফল মূল নাই। গছ আছে, ফল মূল নাই। গতিকে পনিয়লজোপাও আজিৰ জেনেৰেশ্যনে
কেনেকুৱা হয়, কি কৰে, খায় নে পিন্ধে নে, পনিয়ল কি বস্তু হয়তো আজি জেনেৰেশ্যনে নাজানিব। গতিকে আমি যিমান পাৰোঁ ফল মূল এইবিলাক আমি সংৰক্ষণ কৰিব হৈ গ'ল। গতিকে যাতে পিছৰ জেনেৰেশ্যনে চিনি পায় পনিয়ল কি হয়, বনপিঠা কি হয়, বা হেলচ কি হয়, বা লেটেকু কি হয়, সকলোবিলাক মানে নেক্সট জেনেৰেশ্যনে যাতে চিনি পায়, খাবলৈ পায়। তেতিয়াহে বতৰৰ ফল মূল আচলতে বতৰত খালে মানুহ এনেই সুস্থ হৈ থাকে। গতিকে বতৰৰ ফল মূল বতৰত খালেহে আমি অৰ্থাৎ জীয়াই থকাৰ যি আমাক প্ৰয়োজন হয় আচলতে এই উদ্ভিদৰ পৰা আমি পাওঁ। উদ্ভিদতে সকলো থাকে, আমি কিন্তু সেইবিলাক খাব নাজানো বা সংৰক্ষণ কৰিব নাজানো। গতিকে আহকচোন মোৰ সৈতে আপোনালোকেও এইবিলাক সংৰক্ষণ কৰক। আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে আপোনালোকে হয়তো জানিলেই বা আগতেও জানে, তথাপিও মই আজি পুনৰবাৰ কৈছোঁ যে ইয়াৰ বীজবিলাক মই সংৰক্ষণ কৰিবলৈ লৈছোঁ। যদি আপোনালোকৰ লাগে পুলি বা বীজ আপোনালোকে পাই যাব। ধন্যবাদ।